নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা হিতলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখন কিমান চনত উন্মোচন কৰা হৈছিল? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2019 চনত। 2019 চনৰ 24 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গোৰখপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন উন্মোচন কৰিছিল আৰু এই আঁচনি অনুসৰি কৃষকসকললৈ বছৰি 6,000 টকা প্ৰদান কৰা হয় আৰু এই আঁচনিখন কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো আছে, কিমান চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখন আৰম্ভ কৰা হৈছিল? অপশ্যনকেইটা আছে 2020 চনৰ 1 জানুৱাৰীত, বি 2015 চনৰ 25 জুনত, চি 2017 চনৰ 22 জানুৱাৰীত আৰু ডিত আছে 2021 চনৰ 2 অক্টোবৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2015 চনৰ 25 জুনত। লগতে এইটো চাই যাব আপোনালোকে, এই আঁচনিখন ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো আছে, কিমান চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰম্ভ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2018 চনৰ 23 ছেপ্টেম্বৰত আৰু ঝাৰখণ্ডৰ ৰাঁচীত এই আঁচনিখন উন্মোচন কৰা হৈছিল। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। আঁচনিসমূহ কোনটো মন্ত্ৰালয়ে ৰূপায়ণ কৰিছে এইটো চাই যাব আপোনালোকে, আহিব পাৰে। নেক্সট কুৱেশ্যনটো আছে, শেহতীয়াকৈ কোন ৰাজ্যৰ চৰকাৰে অযোধ্যা নৱনিৰ্মিত ৰাম মন্দিৰৰ তীৰ্থযাত্ৰা শ্ৰী ৰামলাল দৰ্শন আঁচনি আৰম্ভ কৰিছে? অপশ্যনকেইটা আছে অপশ্যন এ ছত্তীশগড়, বি উত্তৰ প্ৰদেশ, চি অসম, ডি বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছত্তীশগড়। ছত্তীশগড় ৰাজ্য চৰকাৰে শ্ৰী ৰামলাল দৰ্শন আঁচনি আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটো আছে, কোন ৰাজ্যত বেটী বচাও বেটী পঢ়াও আঁচনিখন আৰম্ভ হৈছিল? অপশ্যন এ গুজৰাট, বি উত্তৰ প্ৰদেশ, চি মধ্যপ্ৰদেশ, ডি হাৰিয়ানা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হাৰিয়ানা। হাৰিয়ানাৰ পানীপতত 2015 চনৰ 22 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন উন্মোচন কৰিছিল আৰু এই আঁচনিখন ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো আছে, কিমান চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PM বিশ্বকৰ্মা আঁচনিখন উন্মোচন কৰিছিল? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2023 চনৰ 17 ছেপ্টেম্বৰত আৰু এইটো চাই যাব আপোনালোকে, এই আঁচনিখনৰ উদ্দেশ্য হ'ল হাত আৰু সঁজুলিৰে কাম কৰা শিপিনীসকলক শেষৰ পৰা শেষলৈ সহায় আগবঢ়োৱা আৰু এই আঁচনিখনে 18টা ব্যৱসায়ত নিয়োজিত শিল্পী আৰু শিল্পীসকলক সামৰি লৈছে। নেক্সট কুৱেশ্যনটো আছে, অসম চৰকাৰে কেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2020 চনৰ 2 অক্টোবৰত। অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় আঁচনি ৰূপায়ণ কৰে আৰু এই আঁচনিৰ জৰিয়তে অসমৰ মাজে কম আয়ৰ পৰিয়ালৰ মহিলাসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। কোনখন আঁচনি কিহৰ লগত জড়িত এইটো চাই যাব আপোনালোকে। নেক্সট কুৱেশ্যনটো আছে, কোন বছৰত মিছন বসুন্ধৰা আৰম্ভ হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2021 চনত। 2021 চনত মিছন বসুন্ধৰা আৰম্ভ হৈছিল আৰু এই আঁচনিখন মাটি জৰীপৰ লগত জড়িত। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত আঁচনিখন ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে অসমৰ ভূমি ব্যৱস্থাত ব্যৱসায় কৰাৰ বাবে সহজ পৰিৱেশ সৃষ্টি কৰা।
নেক্সট কুৱেশ্যনটো আছে কিমান চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন ধন যোজনা আঁচনি আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2014 চনত। লগতে এইটো চাই যাব আপোনালোকে এই আঁচনিখন বিত্ত মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা হৈছে আৰু আঁচনিখনৰ লক্ষ্য আছিল সমাজৰ আৰ্থিকভাৱে বাদ পৰা শ্ৰেণী বিশেষকৈ দুৰ্বল আৰু নিম্ন শ্ৰেণী মৌলিক ছেভিংছ বেংক একাউণ্ট প্ৰয়োজন ভিত্তিক ঋণ ৰেমিটেন্সৰ সুবিধা বীমা পেঞ্চনৰ দৰে বিভিন্ন বিত্তীয় সেৱাৰ সুবিধা প্ৰদান কৰা। নেক্সট কুৱেশ্যন আছে হৰ ঘৰ জল যোজনা আঁচনি কিমান চনত আৰম্ভ হৈছিল? অপশ্যন এ 2020 চনত, বি 2022 চনত, চি 2019 চনত, ডি 2021 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2019 চনত। ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ে এই আঁচনিখন ৰূপায়ণ কৰিছিল। এই আঁচনিৰ উদ্দেশ্য 2024 চনৰ ভিতৰত প্ৰতিটো গ্ৰাম্য পৰিয়ালক প্ৰতিদিনে নিয়মীয়াকৈ 55 লিটাৰ নলৰ পানী যোগান ধৰা। নেক্সট কুৱেশ্যনটো আছে কিমান চনত অসম চৰকাৰে মিছন ভূমিপুত্ৰ আৰম্ভ কৰিছিল? অপশ্যন এ 2021 চনত, বি 2023 চনত, চি 2022 চনত, ডি 2024 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2022 চনৰ 1 আগষ্টত আৰু ইয়াৰ লক্ষ্য আছিল জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা। নেক্সট কুৱেশ্যন আছে কিমান চনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনি আৰম্ভ হৈছিল? অপশ্যনকেইটা আছে 2020 চনত, বি 2019 চনত, চি 2021 চনত, ডি 2017 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2020 চনত। 2020 চনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনি আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি তলৰ কোনটোৰ সৈতে সম্পৰ্কীয়? অপশ্যন এ কৰ্মসংস্থান, বি শিক্ষা, চি চিকিৎসা সেৱা, ডি যাতায়াত সেৱা। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৰ্মসংস্থান। 2023 চনৰ 23 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ পৰ্টেল মুকলি কৰিছিল। আজি লাষ্ট কুৱেশ্যনটো আছে কিমান চনত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি আৰম্ভ হৈছিল? অপশ্যন এ 2015 চনত, বি 2016 চনত, চি 2020 চনত আৰু ডিত আছে 2018 চনত। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2016 চনৰ 1 মে'ত। লগতে এইটো চাই যাব আপোনালোকে এই আঁচনিখন ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা হৈছে। বন্ধুসকল আজিলৈ ইমানেই আছিল। বাকীসমূহ আঁচনিৰ বিষয়ে আমি নেক্সট পাৰ্টত আলোচনা কৰিম। যদিহে আজিৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।